মা আমি শদিয়ালে যামে, মা আমি সৎ ফুল খামে, মা আমি শদিয়ালে যামে, মা আমি সৎ ফুল খামে, বান্ধিম আমি বান্ধিম মা কেঁচা পাতত লোন, বান্ধিম আমি বান্ধিম মা কেঁচা পাতত লোন। শদিয়ানো কি ৰিং এটা বাট, সৎ ফুলবোৰ ফুলি আছে তাত, যিহে হালে জালে নাচৰ তালে তালে, কেঁচা কোমল পাত খান্দিম আমি খান্দিম নৈৰ বালিত সোণ, খান্দিম আমি খান্দিম নৈৰ বালিত সোণ। মা আমি শদিয়ালে যামে, মা আমি সৎ ফুল খামে। মাকা পুৰণা গান যদিও ভাল লাগে দেই, শুনিও ভাল লাগে, গায়ো ভাল লাগে। ঐ জহনী মৰা তই এনেকে সময়বোৰ পাৰ কৰি থাকিবি নেকি? হা, এনে তিনি বেলা তিনি সাজি খাব পাৰ, কাম বন এটা নাই, স্কুলতো বন্ধ, স্কুলটোতো গ'লেই, পঢ়াটো নাম নিচান নাই, কি যে কৰিবি নহয় ভৱিষ্যতে। তই যা কিবা কিবি কাম কৰগে, যা যা পথাৰ যা, এনে খাবলৈ পাওঁ। আজি বাপেৰক লগাব দে। অকল যে কাম 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 কৰি থাক, তোকনো কি কামডাল কৰি দিব লাগে অ? ঐ মুখে মুখে প্ৰশ্ন কাটি নাথাকিবি, একে চৰে তোৰ নাকৰ বাঁহডাল খহাই দিম, গম পাইছ নাই? এই যে ৰ'দত যে গৰুকেইটা আছে, গৰুকেইটাই কি খাইছে কি নাই খোৱা, পানী অকণ যে দিবকে লাগে, খা খবৰ নাই নেকি? নিজে হ'লে পেটডালত একেলগে ভৰাই থাকিবি, নিজৰ সেই গেলা পেটডালত আৰু কিমান ভৰাই নাথাক? চেতেৰে, মই মানে ভাত কেইটামান খোৱাও দেখিব নোৱাৰ। নাখাওঁ এজেপা। তোকনো আৰু কি কাম কৰি দিলে তই সুখী হবি, সন্তুষ্ট হবি, মই ভাবি নাপাওঁ আৰু। অকণমান ইমান গৰম হৈছে, অকণমান বিছনাখনতে শুই গান এটা গাইছোঁ, গান এটা প্ৰেক্টিচ কৰিছোঁ, তাতে দিলি নহয় কেজেংখন লগাই। গান গাই ফলাব নালাগে, এনেওতো গায়ক নহয়, গান খোবা গাই পেলাই পইচা ইনকাম কৰিছ, ঘটিছগে, আমাক খুৱাইছ পিন্ধাইছ, এনে ফকটীয়া গান খোবা গাই নাথাক। সেয়েহে নিজৰ সন্তানৰ উন্নতিৰ কথা চিন্তা কৰিব নোৱাৰ, উন্নতি দেখিব নোৱাৰ। বেলেগে মাক হোৱা হ'লে ল'ৰাটোৱে গান গাইছে, ধুনীয়া গান গাইছে, এটা ভাল প্লেটফৰ্ম পাবৰ কাৰণে সি প্ৰেক্টিচ কৰক, গানৰ স্কুলত দিব, কিবা কৰিব, কিজানি ল'ৰাটো গায়কেই হয়। আমাৰ আকৌ গান এটা গালেও একদম হজম নহয় চাগে, ভাতো হজম নহয় চাগে, সেইটো কাৰণে বকি থাকে। প্ৰভু ঈশ্বৰ, আপুনি মহান গায়ক, আপুনি একদম ডাঙৰ ছিংগাৰ, একদম কৈছোহে আৰু, আপুনি অসমৰ একদম ডাঙৰ ছিংগাৰ হ'ব। মই ভুল হৈ গ'ল মহাৰাজ, মাফ কৰি দিব। চেতেৰে, তহঁতক কিবা এটা ক'লে এনেকুৱা উপলুঙা কৰ ন? লোকৰ মাক বাপেকে কিমান ভালৰ চিন্তা কৰে সন্তানৰ, আৰু মই কিবা এটা কথা ক'লে উপলুঙা কৰ, অকল কাম কাম কামেই কৰি থাকিব ক। হ'ব যা, এতিয়া ভাত কেইটামান খাই গৰুটো পানী খুৱাইগে আৰু অলপ খুটিটো সলাই থৈ আগে, যা কি খাইছে কি নাই খোৱা। মই নোৱাৰে, মই এইবিলাক গৰু চৰু পানী খুৱাব নোৱাৰে, এই ৰ'দত মই ওলাব নোৱাৰে, গৰু চৰু সলাই নাথাকোঁ, যা মই ভাতো নাখাওঁ, যা। আজি বাপেৰে আহক, বাপেৰ আগত চব লগাম পিঠিত আজি তেল ঘঁহি থৈ আজি দগৰিব, আজি বাপেৰক মই লগাই দিম, পিঠিবলৈও লগাই দিম দগৰিব আজি। হ'ব দে যাওঁ, বকি নাথাকিবি। তইতো নিজৰ মাৰে হ'লেহে, নিজৰ মাকে হোৱা সন্তানক কিমান মৰম কৰিলেহেঁতেন, কিমান কি খোৱালেহেঁতেন। আমাৰ তই মই কিবা এটা কাম নকৰিলে তোৰ ভাত হজম নহয়। হ'ব দে, যা ভালকে পানী খুৱাই আহিবি আৰু ভালকে ঘাঁহ থকা জেগাত লৰাই থৈ আহিবিগে, মই তোৰ কাৰণে কিবা এটা বনাই দিম, যা। নাখাওঁ, তই খাবি সেইবোৰহে, তোৰ বস্তুবিলাক খালে মোৰ বিহে হ'ব। কোৱা, মোক তুমি কেলে মাতিছিলা? তুমি যে কি মানুহ নহয়, এদিন ক'বা ভাল পাওঁ, আকৌ এদিন ক'বা ভাল নাপাওঁ, একেদিনাখনে ভাল পোৱাও হ'ল, আকৌ একেদিনাখনে ব্ৰেকআপো কৰি দিলা। যদি ভাল পোৱাৰ পাছত ব্ৰেকআপ কৰিবলৈ মনে আছিলে, তেতিয়া মোক জীৱনলৈ আহিব নালাগিছিলে, মোকনো কিয় ভাল পাওঁ বুলি ক'ব লাগে। চৰি, মোক মাফ কৰি দিবা, মই ভদগৰ লগত কিবা এটা কাজিয়া হৈছিলে কাৰণেহে মই, আৰু সি মোক মিছা কথা কৈছিলে ন, সেইটো কাৰণেহে মই তোমাৰ লগত কথা পাতি তোমাৰ লগত ভাল পোৱা হৈছিলে, মোক মাফ কৰি দিবা। আজি মই তোমাৰ কাৰণে এনেই গালি শুনিব লাগিব, ৰিলেশ্যনশ্বিপটো ভাল হৈছিলেহে, তোমাৰ কাৰণে আকৌ আজি বৰবাদে পালে, সেইটো ভদকলি আহি আমাক আকৌ দেখিলেহি, চেছ। আমাৰ আজি দুটাকে পিটিব, মাৰি পেলাব আজি। কোনটো? পিছফাললৈ চোৱা, মুখখন মেলি থাকিব নালাগে, পিছফাললৈ চোৱা।
মই ভবাই নাছিলো এনেকুৱা হ'ব বুলি। সেইদিনাখনতো গালি পাই থৈ গ'ল, আজিতো পিটিবই। খাটাং খাটাং। হাও জিলমিল তুমি ইয়াত, তাকো এইডাল ঢকৰা মইনাৰ লগত? নহয় 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 পটাপলি তুমি বুজাচোন। ই মোক মাতিছিলে কিবা এটা কথা ক'বৰ কাৰণে, সেইটো কাৰণে আহিলো। বেলেগ একো একো ভুল নহয়, তুমি ভুলকে নুবুজিবা। চেতেৰে তহঁতৰ এই লিলিমাই ঢকৰা মইনা, তোক মই সেইদিনাখনেই ৱাৰ্ণিং কৰিছো মোৰ মুখলৈ নোলাবি। আকৌ তই জিলমিলৰ লগত লাইন মাৰিব লাগিছ। ঢকৰা মইনা সাজু তাক তই মোৰ পিটন খাবলৈ। সৰি মোৰ ভুল হ'ল দাদা, মোক মাফ কৰি দিয়ক। মই জিলমিলক কিবা এটা কথা ক'বলৈ থকাৰ কাৰণেহে মই মাতিছিলো। তু অভি গায়া বাচ্চা, সাজু হৈ থাক এটা মক্কা ঘুচাম খাবলৈ। দাদা নামাৰিব নামাৰিব, মই আজিপা ভুল নকৰো। ঢকৰা মইনা, তোক ৱাৰ্ণিং কৰি থাকিলে তই নুশুন নহয়। হ'ব দিয়ক, মোৰ ভুল হৈ গ'ল, মোক মাফ কৰি দিব। আজিৰ পৰা মই আপোনালোকৰ মাজলৈ নাহো আৰু। বাই বাই। তোক মই সেইদিনাখনেই ৱাৰ্ণিং দিছিলো নাই, ৱাৰ্ণিং কৰিছিলো নাই যে মোৰ মুখৰ আগলৈ নাহিবি বুলি, আৰু কেতিয়াও মোৰ মুখৰ আগলৈ নোলাবি তই। যা, এতিয়া কান্দি থাকিব নালাগে, ঘৰলৈ যাগে যা। আৰু জিলমিল, তুমি ইমান তোমাক বুজোৱাৰ পাছতো, ইমান বিশ্বাস দিয়াৰ পাছতো তুমি আকৌ সি এনেকে কথা পাতি আছিলাহি যে? সৰি মোৰ অকণো ভুল নাই। সি মোক কিবা এটা কাৰণে মাতিছিলে কাৰণে আহিছিলো। সৰি, ভুল হৈ গ'ল। আজিৰ পৰা এনেকুৱা ভুল নহয় আৰু দিয়া। হ'ব, তুমি এতিয়া যাগে যোৱা। মায়ে মোক গৰু পানী খুৱাবলৈ পঠিয়াইছিলে কাৰণে আহিছিলো, আৰু তেতিয়াহে তোমাক দেখিলো। হ'ব দিয়া, যোৱাগে যোৱা। ঠিক আছে, যামগৈ দিয়া। তুমি যাবাগে ঘৰলৈ, যোৱা। মাক্কা, আজি মায়ে মোক গালি পাৰি পাৰি পঠিয়াই ভালেই কৰিলে, নহ'লে আজি নেদেখিলোহেঁতেন এহেঁতৰ লিলিমাই। থেংক ইউ মা, থেংক ইউ গড। বাৰীতে মাৰিম পাক, বিচাৰি আনিম শাক, মোৰ নিচিনা নাপাবি। ঐ মা, ক'ত গলি অ' তই? বহুত ভোক লাগিছে, ভাত দে ঐ। খাওঁ? তই কৈ থৈ যোৱা নাছিলি নেকি তই ভাত নাখাওঁ বুলি? সেইটো কাৰণে তই নোখোৱা চব্জি বনাইছো মই। কি বনাইছনো? মোৰ ভোক লাগিছে দে। কোমোৰা বনাইছো, তিতাকেৰেলা ভাজি আৰু ভেন্দি ফ্ৰাই। হ'ব দে বাৰ মই খাব গৈ আছো। আনকালে নোখোৱা বস্তু আজি যে খাব বিচাৰিছে নে? সি গৰু পানী খুৱাব গৈ পইচা পাতি হেৰাই পোৱা নাইতো। যি আছে ভালেই হৈছে, নোখোৱা বস্তু আজিৰ পৰা খাবলৈ শিকিছে, ভালে হৈছে। হ'ব, মই ভাত বাঢ়িলো, খাবিহি। মাক্কা, কেতিয়াবা ডাঙৰ মানুহৰ কথা শুনিব লাগে। আজি যদি মই নোযোৱা হ'লে, মাৰ গালি শুনি যদি মই নোযোৱা হ'লে, আজি মই তেহেঁতৰ দুটাক কথা পাতি থকা নেদেখিলোহেঁতেন। ভগৱানে যি কয় ভালৰ কাৰণে কয়। কেতিয়াবা ডাঙৰ মানুহৰ কথাও শুনি চাব লাগে দেই। খাই দিওঁ আৰু বেয়া পোৱা বস্তু, কোমোৰা, তিতাকেৰেলা, ভেন্দি। উপায়তো নাই, গালি শুনি শুনি কিমান খাম আৰু। কেতিয়াবা নুশুনাকৈ খাব ইচ্ছা প্ৰকাশ কৰি খাই দিওঁ আৰু।